আজি তো মোক হাতে পাপুৰ পৰা ৰ আগত চিকি বিয়াৰ ভালকৈ খানা খাব লাগিব পাপুৰ তাতে লগ বনাই ৰ এইবাৰ ভালকৈ কামডাল ক্লিন কৰি লওঁ কোনোবা পইচা হৈছে নেকি কাটি কাটি খুন্দি লগালে শুনিয়ে বাৰীত টাকা কাটি আছো ৰ শুনিয়ে বাৰীত টাকা কাটি আছো ৰ কি আজি মোক সদা তোক কাহি জানো মই টাকা কাটিছো সেইকাৰণে আমি এটা কাম কৰোঁ ইজিয়া যাওক মিনালক লগ ধৰো মই যাম আমি ইজাজ ঘৰত আছে কোনি এই আমি দক আলি এই ইজাজক লগ ধৰবে আছো মই হাত মোক হেদা এই খেলো সানা কুকুর সানা ধরে কে তলে তলে ঘুরি ফুরা আমার চলিলে মুছে হেদবা টাইম নাই এই ডেইলি পাবলিক স্কুলত পড়াই তাকে হিসাব করিছে মাহত কিমান টাকা দিবা লাগে অনলাইন ক্লাস করে হি তার মুহে টাইম না তাক লগ দিবা নাবি শুনছা যাকে যা যা তাক মুহে নাবি মুহে লগ করবা হেন্দ কমানো নহয় কেন্দ্র তলে তলেকে ঘুরি ফুরে হেন্দ কথা নশুনবি তই গাতোর ক্লাস আছে অনলাইন ক্লাস তো ক্লাস করতে যা দেউতার লোক কথা নকবি যা অনলাইন ক্লাস করতে যা যা কিমান টাকা ভরিছ যা ক্লাস কর কুকুৰ বুলি কৈছি আসবা নাযাও এই চলিগিলা কানি গাঁৱত আমাৰ চলি ভাল কৰিব নোৱাৰা ইমান টকা পইচা খৰচ কৰি পঢ়ি আছো এই তাল বিলিং চলিগিলা নোৱাৰা বাপে ঘাটক খাব লাগিব যাই পেলাই চলি ভাল কৰিব কালি বাপে ঘাটক যে খাই থৈ যাই পেলাই মই আজি বাপে ঘাটক গাড়ীখন কিনিবি তেলৰ লিটাৰ 100 টকা কেংকেটো চলি বুলি কেংকে পঢ়াম গাড়ী নানাও এই চাইকেলখন লৈ যাওঁ আজি চাইকেলখন লৈ যাওঁ আজি মহেশ মহেশ কৰছা নাই কুনিয়ে সুমিয়া হাত তুলি আছো মই মোৰ চলি এতিয়াও জন্মদিন লাগ নহল এটা পকা চপৰা যি ভাঙলি আহে আমিতো ক'ব পাৰিলো অলপ উদ্দল কৰি ইয়াৰ বাৰে তাৰ বাৰে ঘূৰি শুনছা মহেশ তোক মই কথা এটা খাব আছো কি আমাক আজি তই নাহা মানুহ আছে কি হ'ল কচোন মহেশ এটা বহুত ডাঙৰ কথা আছে তই জানা মোৰ চলি কিমান দামী স্কুলত পঢ়াই শুনছা এই তোৰ চলিকেইটা এই আমাৰ হেৰিৰ চলিকেইটা এনেকৈ কি কৰে জানা এই যে মোক হেঁটব যোৱা লগ ধৰিছে পদক শুনছা মোৰ চলি এতিয়া নপৰে ঘৰত তাক কিমান মাৰিলোঁ এফালে অনলাইন ক্লাছ কৰি আছে মাহত মই 20,000 টকা দিব লাগে চলি স্কুল পঢ়াৰ নামত তই এটা কাম কৰিবি চলি বুলি ভালকৈ ৰাখিবি শুন হেমন্ত আজি আঘোণৰ মাহৰ পূৰ্ণিমা তই জানা নাজানা জানো হয়তো জানো জানা চলি এতিয়া সেইকাৰণে গাঁৱৰ চলি এতিয়া মই হেঁটবে আছি তাতে তই অনলাইনো ক্লাছত লৈ গৈছা আৰু সেইকাৰণে তোৰ দৰে সেই মানুহৰ কাৰণে কলা সংস্কৃতি অসমৰ কলা সংস্কৃতি নোহোৱা হৈ গৈছে শুনছে না তাত বাহিৰত তোক মই জ্ঞান দিব লগা একো নাই মই এটা খেতিয়ক সাধাৰণ খেতিয়ক বুজি পাইছা নাই তই বুজাব লগা চলি এতিয়াক মই বুজাব নোৱাৰোঁ মই এটা হালোৱে বুজি পাইছা না তে তই যে মোক আজি খাব আহিলি নাহা মানুহটো মোৰ ঘৰত আহিলি তই নিজে লাজ পাব লাগে বুজি পাইছা নাই তে মই আৰু একো নকওঁ যা মোৰ কাম আছে তই জাগে যা ঘৰক যা এই তোৰ বৰ ডাঙৰ ডাঙৰ কথা কয় তোৰ লগত কৈ লাভ নাই বোলে মূৰ্খ তনে শিক্ষাৰ কথা বুজি নাপা শুনছা এই খেতি কৰি ঠিকাতে যাব জীৱনটো আমাৰ চলি চাবি এক সময়ত কি হ'ব শুনছা যা যা আমি খেতিয়কৰ চলি খেতিয়কে হ'ব যা তই IPS বনাগে যা যাওঁ মই যা কথা কৈ লাভ নাই মই যাওঁ যা যা জানা গেছি যা তোকো যা যা আমি খেতি কৰি থাকিব লাগিব যা সদায় অকল পঢ়াই চবে মুহূৰ্ত দিয়া গৈছি আজি বাৰু নপঢ়ো তইতো কান্দি আছা নেকি হা তইতো কান্দি আছা মুহূৰ্ত যাবি নেকি তই আজি চালা চলিৰ লগতো বৰ যন্ত্ৰণা আছে যা যা জাগে যা সিহঁতক লগ জাগে যা 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 মুহূৰ্ত জাগে যা 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 মুহূৰ্ত জাগে কৈছেও বৰ বেয়াকৈ ক'লাকে কথাখিনি তথাপিও ভালে কৈছি আমি আগতে মুহূৰ্ত গৈছিলোঁ যে সৰু থাকোঁতে এতিয়া এই টকা পইচা হৈ চলি পলি পঢ়াৰ নামত আমি অসমীয়া সংস্কৃতি চব পাহৰি গৈছোঁ আচলতে আমি সংস্কৃতিটো ৰক্ষা কৰিব লাগিব অকল মহিষাটোৰ দৰে পৰিয়াল ৰক্ষা কৰিছে আমি সকলোৱে মিলি অসমীয়া সংস্কৃতি ৰক্ষা কৰিব লাগিব তেতিয়া আমাৰ অসম অসম হৈ থাকিব নহ'লে অসমৰ অসম হৈ নাথাকে আৰু
বিনামূলীয়া চাউল দিয়া আহ